এই জগতত কোনো এনেকুৱা ঠাই নাই যিটো ঠাইত আপুনি যাব নোৱাৰিব অৰ্থাৎ কোনো এনেকুৱা কাম নাই যিটো কাম আপুনি কৰিব নোৱাৰিব বিল গেটছ ষ্টিভ জবছ মাইকেল জেকসন জেক মা আদি যিমানবিলাক সফল আৰু ইতিহাস সলনি কৰা ব্যক্তি আছে আপুনি জানেনে এই সকল ব্যক্তিৰ সফলতাৰ বাৰু ৰহস্য কি এই সকল ব্যক্তিয়ে বেলেগ বেলেগ ঠাইৰ পৰা আহি বেলেগ বেলেগ ক্ষেত্ৰত সফলতাৰ নতুন শীৰ্ষতা স্থাপন কৰা ব্যক্তি হয় তো এই সফলতাৰ পিছত এটাই কাৰণ আছে আৰু এইটোৱে যে এই সকল ব্যক্তিয়ে কেতিয়াও এইটো চিন্তা কৰা নাই যে মই এইটো কাম কৰিব নোৱাৰো এই সকল ব্যক্তিয়ে তাৰ পৰিৱৰ্তে চিন্তা কৰিছিল এইটো কাম অকল ময়ে কৰিব পাৰো এই দুনিয়াত মোৰ জন্ম অকল এইটো কামৰ বাবে হৈছে আৰু এই বিশ্বাসে এই সকল ব্যক্তিক দুনিয়াত সকলোতকৈ শক্তিশালী সফল ব্যক্তি বনাই দিছে আৰু এই চিন্তা আৰু কৰ্মৰ বলেৰে প্ৰমাণ কৰি দিলে যে মানুহে ইচ্ছা কৰিলে সকলো কামেই কৰিব পাৰে এই ক্ৰম অনুসৰি মই আজি আপোনালোকৰ বাবে লৈ আহিছো এই দুনিয়াত সফলতা অৰ্জন কৰা সেই সকল ব্যক্তিৰ অনুভৱৰ পৰা ওলোৱা কিছুমান প্ৰেৰণাদায়ক কথা যিটোৱে আপোনাৰ সংঘৰ্ষৰ সময়ত আপোনাক কেতিয়াও হাৰি যাব নিদিব আৰু কঠিন পৰিস্থিতিত যুঁজ দিয়াৰ কাৰণে শক্তি যোগাব কোনো এটা লক্ষ্য প্ৰাপ্তি কৰাৰ বাবে আপোনাক মাত্ৰ দুটা বস্তুৰ প্ৰয়োজন হয় প্ৰথমটো হ'ল নিশ্চিত দৃঢ়তা আৰু দ্বিতীয়টো হ'ল কেতিয়াও ভাগি নপৰাৰ বাবে বিশ্বাস তাৰপিছতে সংঘৰ্ষৰ ৰাস্তাত যদি আপুনি বিশ্বাস ভাগি পৰে তেতিয়াহ'লে আপোনাক আকৌ এবাৰ উঠি থিয় দিবৰ বাবে প্ৰয়োজন হয় এইবোৰ প্ৰেৰণাদায়ক কথা নিজৰ লক্ষ্য সদায় ওপৰত ৰখা তেতিয়ালৈ নৰবা যেতিয়ালৈ আপুনি সেইটো প্ৰাপ্তি নকৰে জীৱনত কেতিয়াও নিজৰ তুলনা আনৰ লগত নকৰিবা যেনেকৈ চন্দ্ৰ আৰু সূৰ্যৰ তুলনা কাৰো লগত কৰিব নোৱাৰি কিয়নো ইহঁতে নিজৰ স্থানতে জিলিকি থাকে দুনিয়াত দুই ধৰণৰ ব্যক্তি আছে এক এনেকুৱা যিয়ে দুনিয়াখনত যেনেকৈ চলি আছে তেনেকুৱা ধৰণৰ নিজকে বনাই লয় আৰু দ্বিতীয়বিধ তেনেকুৱা যিয়ে নিজৰ ধৰণে দুনিয়াখনক সজাই তোলে আপুনি ইমান সৰু হোৱা যে সকলো ব্যক্তিয়ে আপোনাৰ লগত বহিব পাৰে আপুনি এনেকুৱা ব্যক্তি হোৱা যে যেতিয়া আপুনি থিয় দিয়ে তেতিয়া কোনেও যাতে বহি নাথাকে এও কি ভাবিছে হি বাৰু কি ভাবিছে এই দুনিয়াখনে বাৰু কি ভাবিছে এইবিলাক চিন্তা কৰা বাদ দিয়া যদি কোনো এটা কাম কৰিবলৈ ভয় লাগিছে তেতিয়াহ'লে বুজিবা আপুনি কৰিব বিচৰা কামটো সঁচাকৈ সাহসিকতাৰে ভৰা কাম পাৰফিউমেৰে কাপোৰ সুগন্ধি কৰাটো কোনো ডাঙৰ কথা নহয় মজাটো সেইটোতে আছে যেতিয়া আপোনাৰ আচৰণৰ দ্বাৰা সুগন্ধি বিয়পি পৰে মৰি যোৱা মাছবোৰক পানীৰ সোঁতে উটুৱাই লৈ যায় যিটো মাছ জীৱন্ত থাকে সি নিজৰ ৰাস্তা নিজেই বাছনি কৰে জীৱনত সকলোতকৈ বেছি সুখ সেইটো কাম কৰিলে আহে যেতিয়া মানুহে কয় এইটো কাম আপুনি কৰিব নোৱাৰে যিজন ব্যক্তিয়ে কেতিয়াও ভুল কৰা নাই বুজিবা যে তেওঁ কেতিয়াও নতুন কাম কৰাৰ কাৰণে প্ৰয়াস কৰা নাই ভালৰ লগত ভাল হৈ থকা কিন্তু বেয়াৰ লগত কেতিয়াও বেয়া নহবা কিয়নো হীৰৰে হীৰাক চমকাব পৰা যায় কিন্তু জাবৰেৰে কেতিয়াও জাবৰক পৰিষ্কাৰ কৰিব নোৱাৰি নিজকে এটা সোণৰ মুদ্ৰাৰ দৰে বনোৱা যিটো যদি নাদতো পৰে সেইটোৰ মূল্য কেতিয়াও নকমে সত্য আৰু ভাল গুণৰ খোজ বিচাৰি যিমান নদৌৰা কিয় যদি আমাৰ অন্তৰত নাথাকে তেতিয়াহ'লে ক'তো বিচাৰি পাব নোৱাৰি পাৰ হৈ যোৱা অতীতবোৰক সলনি কৰিব নোৱাৰে কিন্তু ভৱিষ্যত আপোনাৰ হাতত আছে সেইটো কিন্তু সলনি কৰিব পাৰি যেতিয়ালৈ কোনো এটা কাম সম্পূৰ্ণ নকৰা তেতিয়ালৈ অসম্ভৱ যেনেই লাগে এজন সফল ব্যক্তিয়ে সদায় কিবা এটা ভাল প্ৰাপ্তি কৰাৰ কাৰণে প্ৰয়াস কৰে এনেকুৱা নহয় যে কাৰোবাৰ পিছত ক্ষতি কৰাৰ কাৰণে লাগি থাকে যদি আপুনি কালি পিছলি পৰিছিলে আজি উঠা আৰু আগবঢ়া ভাল কথা কোৱাতকৈ আমি ভাল কিবা এটা কৰি দেখুৱাওঁ তেনেকুৱা বিধৰ হ'ব লাগে ব্যক্তি যদি নিজৰ জীৱনৰ নিয়ন্ত্ৰণ নিজৰ হাতত নাৰাখে তেওঁৰ নিয়ন্ত্ৰণ সময়ৰ হাতলৈ গুচি যায় কাৰোবাৰ বেয়া সময়ক লৈ কেতিয়াও নাহাঁহিবা এইটো সময় হয় চেহেৰা সকলোৰে মনত ৰাখে আপুনি সেইজন ব্যক্তিক কেতিয়াও পৰাস্ত কৰিব নোৱাৰে যেতিয়ালৈ তেওঁ হাৰ নামানে জীৱনত সকলো সুবিধাৰ সুযোগ উঠোৱা কিন্তু কাৰোবাৰ বাধ্যতা আৰু বিশ্বাসৰ সুযোগ কেতিয়াও নুঠাবা মানুহে বিচাৰে যে আপুনি উন্নতি কৰা কিন্তু এইটো সত্য যে সিহঁতৰ অধিকাংশই এইটো নিবিচাৰে যে আপুনি তেওঁতকৈ বেছি উন্নতি কৰা যিয়ে নিজৰ ইচ্ছাৰ প্ৰতি নিয়ন্ত্ৰণ ৰাখিব পাৰে সেইজন ব্যক্তিক বুজিবা নিজৰ দুখৰ প্ৰতি তেওঁ নিয়ন্ত্ৰণ পাইছে ফটো লোৱাৰ কাৰণে ভাল কাপোৰ নহয় একমাত্ৰ ভাল হাঁহিৰ প্ৰয়োজন পৃথিৱীত এনেকুৱা কোনো ব্যক্তি নাই যাৰ সমস্যা নাই আৰু কোনো এনেকুৱা সমস্যা নাই যিটোৰ সমাধান নাই উপস্থান বা লক্ষ্য যিমানে উচ্চ নহওক কিয় সেইটোলৈ যোৱাৰ ৰাস্তা সদায় ভৰিৰ তলতে থাকে জীৱনত সমস্যা তাৰপিছত উঠত হাঁহি কিয়নো যেনেকুৱা পৰিস্থিতি আহিলেও জীৱন যিহেতু জীয়াবই লাগিব হাঁহি ধেমালিৰে জীৱনটো জীয়াতনো কিনো ক্ষতি আছে বন্ধুসকল ভিডিঅ'টোত কোৱা প্ৰেৰণাদায়ক কথাবোৰ আপোনালোকক আগবঢ়াই নিয়াৰ বাবে উৎসাহিত কৰিব কিন্তু এইটো সঁচা অৰ্থত সফলতা অৰ্জন কৰিবৰ বাবে আপুনি নিজকে আগুৱাই লৈ যাব লাগিব এই সকলোবোৰ কথা তেতিয়াই সাৰ্থক হ'ব যেতিয়া আপুনি নিজক কোনো এটা ডাঙৰ লক্ষ্য প্ৰাপ্তি কৰাৰ কাৰণে নিজকে বাধ্য কৰাব সকলোৱে কিবা নহয় কিবা এটা লক্ষ্য ৰাখিব লাগে কিয়নো লক্ষ্যহীন জীৱনৰ কোনো অৰ্থ নাই আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে ইয়াৰ ভিতৰত কোনটো প্ৰেৰণাদায়ক কথা বেছিকৈ ভাল লাগিছে কমেণ্ট কৰি নিশ্চয় জনাব ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বিদায় লৈছোঁ পুনৰ এনেকুৱা ইনস্পিৰেশ্যন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত এক্সপাৰ্ট আছাম উপস্থিত হ'মেই নমস্কাৰ